আহিছিল থাকি আছে বৰ্তমানতে হলদাখন চাওক ইমান অনুষ্ঠানত এইফালে আছে খৰগুটা অসমবাসী যাই কি খবৰ আশা কৰি সকলোৰে খবৰ ভাল মোৰো খবৰ ভাল আজি এটা নতুন ভিডিঅ' স্বাগতম জনাইছোঁ বৰ্তমান আমি দুদিন পিছত আৰু ওলালোঁ এটা ভিডিঅ' লৈ ধামাকা ভিডিঅ' লৈ এই ভিডিঅ'টো সকলোৱে চাব লাগে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় বহুত খানা খোৱাৰ সময়ত এই ভিডিঅ'টোৰ কাৰণে বহুত দৰকাৰ হ'ব এই খানা খোৱাৰ সময়ত এটা মানুহ বিচাৰে দে ক'ত যাম বা জেগাটো ক'ত হ'ব আমাৰ সেই জেগাটোতে বিচাৰে আজি সেইটো জেগালৈ লৈ আছোঁ দুন্দা পাম্বাৰীৰ ওচৰতে লাগি আছে এখন জেগা এই জেগাটো আপোনালোকে বেছিভাগে চিনি নাপায় ফেমাছ নহয় সেই জেগাটো মই অলপমান চিনি পোৱা আছোঁ এইটো আজি যাম সেই ভিডিঅ'টোৰ জৰিয়তে আজি দুখন আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে যাই আছোঁ মই তোমাৰ জেগাটোৰ নাম কৈ আছোঁ মই তোমাৰ জেগাটোৰ নাম মই বেছি ভালকৈ নাজানো এই জানে একত আছোঁ চুম বাগান যাই আছোঁ আমি সেই জেগাটোলৈ আৰু ভিডিঅ'টো আজি এখনলৈ চাব বুলি আশা ৰাখিলোঁ বলক পাচিদাৰ ৰাস্তা ৰখি আছোঁ সেইখন পাথাৰ পাচিদাৰৰ এতিয়া ৰাস্তাটো ৰখি দিলোঁ কাৰণ ইফালে মানুহ আছে আমি আছোঁ ইফালে যাব লাগে সকলো গৰম দিছে ৰখি দিলোঁ এৰপৰা ওলাই যাম এৰপৰা চাই থাকলৈ ৰখি দিলোঁ এখনলৈ আমি চুইচ গেট আহি পালোঁ চুইচ গেট ইয়াৰ পৰা বেছি দূৰ নাই আৰু 1 কিলোমিটাৰ আছে ইয়াৰ পৰা 1 কিলোমিটাৰ আছে চুইচ গেট আহি পালোঁ যিহেতু আৰু পাই যাম আমি যোনখন ঘৰত আহি আছিলোঁ সেই ঘৰটো পাই যাম বাৰু যোনখন মানুহ আছে সেইখন ধৰক মানুহ আছে ধুনীয়াকৈ এইবাৰ জানুৱাৰীত ক'ব লাগে খানা খাব আহিব পাৰিবা তো আহিলোঁ চুইচ গেটৰ পৰা এতিয়া আমি এইটো ৰাস্তাৰে গৈ আছোঁ চাওক আহিলি টিকেট পালাব 20 টকা কৰি টিকেট কটাৰ পিছতহে সিদিনাখন দেখা পাবি চব ঘৰখিনি দেখা পোৱাৰ পিছতহে টিকেট টাপা লাগিব প্ৰথম ইয়াৰ কামটো আহিলি টিকেট টাপা লাগিব ইফালে চাওক সেই ঘৰবিলাক ঘৰবিলাখন চাওক ইমান ধুনীয়া পাক্কা ইফালে এনেকৈ ঘূৰি আছোঁ আৰু সেইটো ঘৰটো যাই লওঁ দি সেইটো ঘৰত ডাঙৰতে তাৰপিছত বেলেগ মাহ দুখাই আছোঁ বিল্ডিংটোত সেইটো বিল্ডিং দেখা নাই বিল্ডিংটোত আগতে উঠি লওঁ তাৰপিছত ধুনীয়া ওপৰৰ পৰা পৰিৱেশটো দুখাই আছোঁ উঠি যাই আছোঁ এই এটা ৰুম আমি তিনিটালা ৰুমতে আছোঁ তিনিটালা ৰুমত চাওক একদম ধুনীয়া আছোঁ তিনিটালা ৰুমত আহি গ'লোঁ ফাইনেলি আহি পালোঁ ধুনীয়া লাগিছে ইফালে আছে মানাছখন ইফালে মানাছখন আছে চাইডত মানাছ ইফালে চাওক শল্যখন 2 নম্বৰ ৰুমটোত যাই আছোঁ ইফালে 2 নম্বৰ ৰুমটোত ইফালে এখন মানাছ ধুনীয়াকৈ এখন মানাছ আছে এইটো সোনকালে যাব লাগিব হাতী আহে হ'ব মানুহখনত ইফালে আছে খৰগুটা কি ধুনীয়া নহয় খৰগুটা এইটো আহিব পাৰে জানুৱাৰী সময়ত আহিব পাৰে বহুত মানুহ হয় খানা খোৱা মানুহ হয় বহুত এই ঘৰটোত এইটো এতিয়া মই আগতে আহিছোঁ এইটো কিবা আহিম জানুৱাৰীত অহা বুলি আশা আছে এটা এইটো জানুৱাৰীত আহি লগ পাম বা আহিম জানুৱাৰীত তো এই ঘৰটোত থাকিব পাৰে খাৱা দাৱা এটা ৰুম আছে এইটোতে খাৱা দাৱা বনাব জানুৱাৰী সময়ত ইফালে থাকিব পাৰে ৰুমকেইটা দুখন থাকিব পাৰে ৰুমকেইটা কেনেকৈ ব্যৱস্থা কৰা আছে চাই আছোঁ কাঠৰ ঘৰকেইটা চাই আছোঁ ইফালে চাওক ধুনীয়াকৈ ফটো উঠাব পৰিৱেশ ধুনীয়াকৈ ফটো উঠিম বাৰু ইয়াতে চাওক থকা বিচনা চিচনাতে আছে পূৰা ইফালে আছে ভিউ দেখাব মজা ভিউ বাহিৰৰ ভিউটো এতিয়া এতিয়া কাপোৰ থাকিব এইটো এচেনা নহয় এচেনা আহিলেও পাব এতিয়া আৰু ইফালে বাহিৰৰ ভিউটো পাব কাজিৰঙা বাগান অলপ ওলাই যাব লাগিছিল অলপ ভিডিঅ' অলপ বাহিৰত যাওঁ অলপ চাওক বাহিৰৰ ভিউটো অলপ চাওক ইমান ধুনীয়া বাহিৰৰ ভিউটো আৰু ইফালে চাওক দালাচ আছে এতিয়া ওলাই পাৰে চবফালে এতিয়া এনেকুৱা আছে হয় এইটো মজা আৰু এই ঘৰটো তো আহিব জানুৱাৰীত সকলোৱে খানা খাবৰ কাৰণে এইটো লগ কৰিব লাগিব থকা বিচনা চব আছে এইটো চবখিনি লৈছে ইফালে গলাছ আছে ইফালে আছে এতিয়া গডৰেজ গডৰেজটো খুলি দেখুৱাম ইফালে নাই একো নাই
কাপোৰ কানি নাই আহিলে থাকিব পাৰিব কাপোৰ কানি থ'ব পাৰিব আহি পেলাই এটা আছে লেট্ৰিনৰ ব্যৱস্থা কৰা আছে তাতে চাওক লেট্ৰিন ইলাখন চাওক ঠিক লেট্ৰিনৰ ব্যৱস্থা এটা দিব পাৰিব চব লাইটিং চাইটিং ব্যৱস্থা আছে ইলাখন চাওক লেট্ৰিন এতিয়া লেট্ৰিন আছে চব আছে এতিয়া লাইটিঙৰ ব্যৱস্থা আছে তো এইটো লগ কৰি যাব লাগিব যিহেতু যাওঁতে সকলো পাৰ্মিশ্যন লৈছোঁ এইটো ওলাই যাম বাহিৰত আৰু খানা ব্যৱস্থাটো আছেই তাতে এই নাম্বাৰ চাওক এই নাম্বাৰটো আছে কৰিব লাগিব পূৰা ইমান মজা লাগিছে এতিয়া কাপোৰ দিব এইদিনাখন চাওক কাপোৰ দিয়া ৰুমটো এপাত দুখন পাৰোঁ কাপোৰ দিয়া ৰুমটো এপাত কোনোবা পাৰ্মিশ্যন আছে সেইটো 100 এই ৰুমটো চাওক এটা কোনোবা আহিছিল থাকি আছে বৰ্তমানো এতিয়া কাৰোবাৰ আহিছে আহি যাওক চাওক চেয়াৰ পাব বহা এনেকৈ টুল পাব চব মাহা বহা চবটো ব্যৱস্থা কৰা আছেই ঘৰ যাওঁতে চাওক ফেনৰ ব্যৱস্থাও আছে এতিয়া ফেন চেনৰ ব্যৱস্থা ইফালে এতিয়া সাজ পাতি ব্যৱস্থা আছে এতিয়া আমি ভাত পানী খাব পাৰিব মানাই চব আছে ব্যৱস্থা কষ্ট কৰিম কথাবোৰতে ভিডিঅ' বনাই আছোঁ সেইটোৱে ভাল লাগিছে ভিডিঅ' বনাই আছোঁ আহিলোঁ তাৰ পৰা আৰু বহুত ভাল লাগিল বহুতখিনি ঘূৰিলোঁ আৰু সকলোৱে আহিব জানুৱাৰীৰ সময়ত য'ত টিকেট 20 টকাকৈ লয় টিকেট কৰিব প্ৰথম টিকেট কৰি সোমিব নহ'লে এনে সোমিব নিদিয়ে আমাক টিকেট কৰিছোঁ প্ৰথম যায় এইটো নুৰুখালোঁ আৰু টিকেট দিলাখন চব ৰুম এভেইলেবল আছে বহুত ৰুম আছে তাতে আহিলে থাকিব পাৰিব আৰু খোৱা তোৱাৰ কাৰণে টেনশ্যন নাই তাতে ৰান্ধি বাঢ়ি খাব পাৰিব আৰু তাতে অৰ্ডাৰ দিব পাৰিব ডাইনিং চেয়াৰ চব আছে সকলো বিচনা চিচনা আছে আহিলে থাকিব পাৰিব আৰু সকলোৱে আহিব আৰু দাম বেছি নহয় বেছি এক ৰাতি 1500 ল'ব ৰুম দুটা ভাড়া এইটো আজিলৈ ভিডিঅ'টো এইখিনি আছে নতুন ভিডিঅ'তে লগ পোৱাৰ আশা আছে আজিলৈ আহিছোঁ বাই আৰু ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব সঁচাকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভালকৈ এটা কমেণ্ট কৰি যাব সকলোৱে মই এটা ছাবস্ক্ৰাইব পাৰিলে বহুত মটিভেশ্যন পাওঁ এটা ভিডিঅ' বনাব আৰু কমেণ্ট এটা কৰিলে ভালকৈ বহুত সাহস পায় মই ভিডিঅ' বনাবৰ কাৰণে আজিলৈ আহিছোঁ বাই